নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন বছৰৰ শুভকামনা জনালো সকলোলৈকে। শংকৰ মাধৱৰ যি দিহানাম ভাগ আপোনালোকে গমেই পাইছে, বহুত বিতৰ্ক হৈ গৈছে। বহুতে বহুত ধৰণে কথা কৈছে। কমিটিৰ বিষয়ববীয়াসকলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ অনুমতি ল'ব লাগিছিল, কিন্তু নল'লে। তাৰ কাৰণে বহুতখিনি পিছুৱালে। ভাবিলো এটা ভিডিঅ' কৰি জনাওঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰক দিহানাম সমিতিৰ গণেশ দাস ডাঙৰীয়াই লগ কৰিলে। ডিষ্ট্ৰিক্টতে হোৱা সম্ভাৱনা আছে। প্ৰতিটো ডিষ্ট্ৰিক্টতে হ'ব বুলি ভিডিঅ'ত মই গম পাইছোঁ। আৰু দিহানাম ভাগ হোৱাটো হ'বই। আৰু দিহানাম ভাগ বিহুৰ পাছতে হ'ব বুলি গম পাইছোঁ। বিহুৰ পাছতেই হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব।